যদি আপুনি কেতিয়াবা পবিত্ৰ আত্মা এই বাক্যাংশটো শুনিছে আৰু ইয়াৰ অৰ্থ কি জানিব বিচাৰে তেন্তে আপুনি ক'ৰ পৰা আৰম্ভ কৰিব? বাৰু আপুনি বাইবেলৰ প্ৰথম পৃষ্ঠাৰ পৰা আৰম্ভ কৰিব লাগিব, য'ত অসৃষ্ট জগতখনক অন্ধকাৰ বিশৃংখল ঠাই হিচাপে চিত্ৰিত কৰা হৈছে। কিন্তু এই বিশৃংখলিত ঠাইৰ ওপৰত ঈশ্বৰৰ আত্মাই জীৱন আনিবৰ বাবে, শৃংখলিত আৰু সুন্দৰ কৰিবৰ বাবে সোমাই আছিল। কিন্তু ঈশ্বৰৰ আত্মা কি হয়? আত্মা হৈছে পথ, যাক বাইবেলৰ লিখকসকলে ঈশ্বৰৰ ব্যক্তিগত উপস্থিতি বুলি অভিহিত কৰিছে। ইয়াৰ ইব্ৰী শব্দটো হৈছে ৰুৱাক। ৰুৱাক হয়, উচ্চাৰণৰ শেষত ডিঙিটো পৰিষ্কাৰ কৰিব লাগিব। সেইটো কি হয়? ৰুৱাকে কেইবাটাও ভিন্ন কথা বুজাব পাৰে, কিন্তু ইয়াৰ সকলোবোৰৰ মাজত যিটো মিল আছে সেয়া হ'ল শক্তি। শক্তি? সেইটো কেনেকৈ? এক অদৃশ্য শক্তি আছে যিয়ে ডাৱৰক পৰিচালিত কৰে আৰু গছৰ ডালবোৰক লৰাব পাৰে। হয়, বতাহ। ইব্ৰীত কেই হৈছে ৰুৱাক। ঠিকেই। এতিয়া এটা দীঘল উশাহ লওক। হয়, বায়ু। হয়, বিশেষকৈ এই শক্তিটোক নহয়নে? দীঘলকৈ উশাহ লোৱাৰ পৰা আপোনাৰ শৰীৰত যি সজীৱতা পোৱা যায় সেয়াও ৰুৱাক। আৰু ঈশ্বৰৰ ব্যক্তিগত উপস্থিতিক বৰ্ণনা কৰিবলৈ এই একেই শব্দকেই বাইবেলত ব্যৱহাৰ কৰিছে। বতাহ আৰু উশাহ যেনেকৈ অদৃশ্য, ঈশ্বৰৰ আত্মাও অদৃশ্য। বতাহ যেনেকৈ শক্তিশালী, ঈশ্বৰৰ আত্মাও শক্তিশালী। আৰু যেনেকৈ উশাহে আমাক জীয়াই ৰাখে, তেনেকৈ ঈশ্বৰৰ আত্মাও সকলো জীৱনক জীয়াই ৰাখে। হয়, ৰুৱাক। এতিয়া আমি বাইবেলৰ কাহিনী আগবাঢ়ি যোৱাৰ লগে লগে আমি দেখিবলৈ পাওঁ যে ঈশ্বৰৰ ৰুৱাকে মানুহক নিৰ্দিষ্ট কামৰ বাবে বিশেষ ক্ষমতা প্ৰদান কৰিছে। বাইবেলত থকা ইয়াৰ প্ৰথম ব্যক্তিজন হৈছে যোছেফ। ঈশ্বৰৰ আত্মাই তেওঁক সপোনৰ অৰ্থ বুজিবলৈ আৰু ব্যাখ্যা কৰিবলৈ শক্তি দিছিল। আৰু তাৰ পিছত বেজালেল নামৰ এই ল'ৰাটোৰ ক্ষেত্ৰতো এনেকুৱা হৈছিল, আৰু তেওঁ এজন শিল্পী আছিল। ঈশ্বৰৰ আত্মাই তেওঁক জ্ঞান আৰু দক্ষতাৰে শক্তিশালী কৰিছিল। তেওঁক আৱাসৰ সুন্দৰ বস্তুবোৰ বনাবলৈ সৃষ্টিকাৰী প্ৰতিভা দান কৰিছিল। আৰু ঈশ্বৰৰ ৰুৱাকে বাওবাদী বোলা লোকসকলকো শক্তি দিয়াটো আমি দেখিবলৈ পাওঁ। ইতিহাসত কি ঘটি আছে সেইবোৰ ঈশ্বৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ সক্ষম হৈছিল। প্ৰকৃততে সেইটো শুদ্ধ। আৰু ভাওবাদীসকলে দেখা পোৱাৰ দৰে ইয়াত সমস্যাটো হ'ল, যদিও ঈশ্বৰৰ ৰুৱাকে সঁচাকৈয়ে এখন ভাল পৃথিৱী সৃষ্টি কৰিছিল, মানুহে দুষ্টতাৰ ওচৰত হাৰ মানিলে। তেওঁলোকে তেওঁলোকৰ অন্যায়ৰ জৰিয়তে তাক বিশৃংখলময় কৰি তুলিলে। এক নতুন ধৰণৰ বিশৃংখলতা। হয়, আৰু ভাওবাদীসকলে কৈছিল যে আত্মা আহিব, ঠিক আদি পুস্তক 1 অধ্যায়ৰ দৰে। কিন্তু এতিয়া মানুহৰ হৃদয়ক ৰূপান্তৰিত কৰিবলৈ, মানুহক ঈশ্বৰ আৰু আনক সঁচাকৈয়ে প্ৰেম কৰিবলৈ, শক্তিশালী কৰিবলৈ আহিব। ঈশ্বৰৰ আত্মাৰ এই নতুন কাম কেনেকৈ হ'ব? বাৰু শতিকাবোৰ পাৰ হৈ গ'ল আৰু আমি যীশুৰ সৈতে পৰিচয় হলো। আৰু তেওঁৰ পৰিচৰ্যাৰ আৰম্ভণিতে যীশুৱে জৰ্ডনৰ নদীৰ পানীত বাপ্তিস্ম লোৱাৰ এক সুন্দৰ দৃশ্য আছে। হয়, আকাশখন মুকলি হ'ল আৰু ঈশ্বৰৰ আত্মা এটি চৰাইৰ ৰূপত তেওঁৰ ওপৰলৈ নামি আহিল। এই কাহিনীয়ে কৈছে যে ঈশ্বৰৰ আত্মাই যীশুক নতুন সৃষ্টি আৰম্ভ কৰিবলৈ শক্তি প্ৰদান কৰিছে। আৰু শক্তিক আমি দেখা পাওঁ যেতিয়া তেওঁ মানুহক সুস্থ কৰিছিল বা পাপ ক্ষমা কৰিছিল। তেওঁ তাক জীৱনৰ সৃষ্টি কৰিছে য'ত এসময়ত মৃত্যু আছিল। এতিয়া ইছৰাইলৰ ধৰ্মীয় নেতাসকলে যীশুৰ বিৰোধিতা কৰিলে আৰু অৱশেষত তেওঁলোকে তেওঁক হত্যা কৰিছিল। কিন্তু হলেও ইয়াত ঈশ্বৰৰ আত্মাই কাম কৰিয়েই আছিল। যীশুৰ আদি শিষ্যসকলে, যিসকলে যীশুক মৃত্যুৰ পৰা জীৱিত অৱস্থাত দেখিছিল, তেওঁলোকে কৈছিল যে ঈশ্বৰৰ শক্তিশালী আত্মাইহে যীশুক পুনৰুত্থান কৰিছিল। এয়াই হৈছে নতুন সৃষ্টিৰ আৰম্ভণি। হয়, আৰু ই চলি আছে। যেতিয়া যীশুৱে তেওঁৰ ঘনিষ্ঠ শিষ্যসকলৰ আগত উপস্থিত হৈছিল, তেতিয়া তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই কৈছিল, পবিত্ৰ আত্মা গ্ৰহণ কৰা। আৰু তাৰ ক্ষন্তেক পিছতে পবিত্ৰ আত্মা তেওঁৰ সকলো শিষ্যৰ ওপৰলৈ শক্তিশালী ৰূপত আহিছিল, যাতে তেওঁলোকে এই নতুন সৃষ্টিৰ অংশ হ'ব পাৰে আৰু সুবাৰ্তা প্ৰচাৰ কৰিব পাৰে আৰু ঈশ্বৰৰ আত্মাৰ শক্তি আৰু প্ৰভাৱৰ দ্বাৰা কেনেকৈ জীয়াই থাকিব লাগে সেই বিষয়ে শিকিব পাৰে। আৰু সেয়ে আজিও আত্মাই অন্ধকাৰ ঠাইত ঘূৰি আছে। হয়, তেওঁ মানুহবিলাকক যীশুৰ প্ৰতি আঙুলিয়াই দিছে, ৰূপান্তৰিত কৰিছে আৰু তেওঁলোকক শক্তিশালী কৰিছে, যাতে তেওঁলোকে ঈশ্বৰ আৰু অন্য লোকক প্ৰেম কৰিব পাৰে। আৰু খ্ৰীষ্টিয়ানসকলৰ আশা যে আত্মাই কামটো সম্পূৰ্ণ কৰিব। বাইবেলৰ কাহিনী এই দৰ্শনেৰে শেষ হৈছে। ইয়াত নতুন মানৱতাই এক নতুন পৃথিৱীত বাস কৰিছে, যিটো ঈশ্বৰৰ প্ৰেম আৰু জীৱনদায়ক আত্মাৰে আবৃত হৈ আছে।